কথা স্পষ্ট যে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ তাক অসম চৰকাৰে সমৰ্থন কৰে আৰু অসম চৰকাৰেও তাক বিচাৰে, কিন্তু তাত ৰূপায়ণৰ ক্ষেত্ৰত থকা জটিলতাসমূহ আঁতৰাবলৈ চেষ্টা কৰি থকা হৈছে আৰু যেতিয়াই জটিলতাসমূহ আঁতৰিব তাক তেতিয়াই আমি জনজাতিকৰণৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিম, কাৰণ কেবিনেটত ইতিমধ্যে সিদ্ধান্ত হৈ আছে আৰু ৰাজ্যসভা পৰ্যন্ত বিল গৈ পাইছেগৈ। খালি ৰূপায়ণৰ ক্ষেত্ৰত হোৱা জটিলতাসমূহ আঁতৰাবলৈ চেষ্টা কৰিছে। কথা স্পষ্ট যে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণ তাক অসম চৰকাৰে সমৰ্থন কৰে আৰু অসম চৰকাৰেও তাক বিচাৰে, কিন্তু তাত ৰূপায়ণৰ ক্ষেত্ৰত থকা জটিলতাসমূহ আঁতৰাবলৈ চেষ্টা কৰি থকা হৈছে আৰু যেতিয়াই জটিলতাসমূহ আঁতৰিব তাক তেতিয়াই আমি জনজাতিকৰণৰ ক্ষেত্ৰত আগুৱাই যাব পাৰিম, কাৰণ কেবিনেটত ইতিমধ্যে সিদ্ধান্ত হৈ আছে আৰু ৰাজ্যসভা পৰ্যন্ত বিল গৈ পাইছেগৈ। খালি ৰূপায়ণৰ ক্ষেত্ৰত হোৱা জটিলতাসমূহ আঁতৰাবলৈ চেষ্টা কৰিছে।